तेरे साथ साथ ऐसा कोई नूर आया है। কৃষ্ণ কুমাৰ কুন্নত, যাৰ গীতে আমাক হহুৱাই, কন্দুৱাই আৰু আৱেগিক কৰাৰ লগতে প্ৰত্যেকটো সময়ৰ বন্ধু হৈ পৰে। প্ৰথম ভাগত জিংগলেৰে আৰম্ভ কৰা কেকে মুম্বাইলৈ আহি এখন বাইকৰ জৰিয়তে সাৰ্ভাইভ কৰিছিল, কিন্তু সময় সলনি হ'ল। 1997 চনত কেকে সোনি মিউজিক ইণ্ডিয়াৰ সৈতে ডেবিউ আৰ্টিষ্ট হিচাপে কন্ট্ৰেক্ট সাইন কৰিছিল আৰু তাৰ পিছতে মুক্তি লাভ কৰিছিল পাল এলবামটো। চল আ মেৰে সংগ চল। পাল এলবামৰ এই গীতটোৱে আমাক সকলোকে বন্ধুত্বৰ সুন্দৰ অনুভূতিক বুজাই যায়। मुझको सजा दी प्यार की, ऐसा क्या गुनाह किया तो लुट गए, हाँ लुट गए। হিয়া ভঙা তাহানিৰ প্ৰেমিকসকলে এই গীতটো নুশুনাকৈ আছেনে? কেকেৰ সাংগীতিক যাত্ৰাৰ এয়াই আছিল আৰম্ভণি, আৰু তাৰ পিছত থমকি ৰোৱা নাই তেখেত। क्यों आजकल नींद कम ख्वाब ज्यादा है, लगता खुदा का कोई नेक इरादा है। क्यों आजकल नींद कम ख्वाब ज्यादा है। আনকি জুবিন গাৰ্গৰ বাবেও আছিল কেকে বিশেষ। মই সেলিউট কৰা সিংগাৰ অকল কেকে আছিলে, বাকী মই কাকো সেলিউট নকৰোঁ। নো ইণ্ডিয়ান সিঙ্গার্স। जिंदगी होश में ही नहीं, जिंदगी होश में ही नहीं। 2022 চনৰ 31 মেৰ দিনটো আছিল আমাৰ বাবে অমানিশা। কলকাতাত অনুষ্ঠিত এটা লাইভ কনচাৰ্টত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লৈছিল কেকে। কায়িকভাৱে তেখেতৰ যাত্ৰা ৰৈ গ'লেও কিন্তু শ্ৰোতাৰ হৃদয়ত তেখেতৰ স্থান সদায় সুকীয়া হৈ থাকিব। লং লিভ কেকে। याद आएंगे पल। Citrabon